জয় কৃষ্ণ বুলি হৰি বলা হৰি বলা হৰি বলা জয় কৃষ্ণ বুলি হৰি বলা হৰি বলা হৰি বলা ধন্যবাদ মেট্ৰিকত উত্তীৰ্ণ হ'ম হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হ'ম আপোনাৰ ডিগ্ৰীত উত্তীৰ্ণ হ'ম মাষ্টাৰ ডিগ্ৰী ভালকৈ কৰিম আৰু ভাল এটা চাকৰি বা ভাল এটা জীৱিকা এটা আমি আজি এই ডিগিপাৰ কনিষ্ঠ মহাবিদ্যালয় একাডেমীৰ নৱাগত আদৰণি সভা নৱাগত আদৰণি আমি 2017 বৰ্ষত মানে কলেজখন স্থাপিত হৈছিল আৰু আমি আছিলোঁ ফাৰ্ষ্ট বেটছ মানে প্ৰথম প্ৰাক্তন ছাত্ৰী আৰু এতিয়া ছাৰহঁতে মাতিছে নৱাগত আদৰণি সভা ইয়ালৈ আহিছোঁ খুব ভাল লাগিছে খুব এটা সুন্দৰ পৰিৱেশ ভাল লাগিছে আৰু হয় আমি ডিগিপাৰ কনিষ্ঠ মহাবিদ্যালয় 2017 চনতে ডিগিপাৰৰ গণ্যমান্য ব্যক্তিৰ সৈতে আলোচনা কৰি আমি ডিগিপাৰত আমি প্ৰতিষ্ঠিত কৰিছিলোঁ আমি কেইজনমান যুৱকে লগ হৈ ডিগিপাৰত আমি এইটো আমাৰ ডিগিপাৰ যিহেতু বহুত পুৰণি ঠাই আছিলে দৰং জিলাৰ ভিতৰতে আমাৰ ডিগিপাৰ আমাৰ বহুত ঐতিহাসিক ঠাই বুলি ক'ব লাগিব সেয়ে আমি ডিগিপাৰত আমি এখন কনিষ্ঠ মহাবিদ্যালয় পাতিবলৈ আমি সক্ষম হৈছিলোঁ 2017 চনতেই এতিয়া আমাৰ ষ্টুডেণ্ট আছে আপোনাৰ 58 হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত আছে আপোনাৰ 42 আমাৰ এতিয়ালৈকে আমি 3টা টাৰ্ম আমি পাৰ কৰালোঁ এতিয়ালৈকে আমাৰ 100% উত্তীৰ্ণ হৈছে আৰু আমাৰ যিসকল উত্তীৰ্ণ হৈছে সেইসকলৰ ভিতৰত আমাৰ গোটেইখিনি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে শৈক্ষিক ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে অনাগত দিনত আমাৰ ভাল ৰিজাল্ট এটা আমি আশা কৰিব পাৰোঁ যাতে অসমৰ ভিতৰতেই 10 নম্বৰৰ ভিতৰত এটা ষ্টুডেণ্ট উলিয়াব পাৰোঁ তাৰ আমি আশা কৰিছোঁ কি বিষয় আছে আমাৰ আছে ইংৰাজী অসমীয়া কম্পালচৰি আছে ৰাজনীতি বিজ্ঞান ভূগোল বিজ্ঞান শিক্ষা তৰ্ক বিজ্ঞান আৰু সংস্কৃত এইকেইটা বিষয়